কলকাতা আমি গৈ আছোঁ আজি কলকাতা মানে বাৰ্থডে খাবলৈ বাৰ্থডে নহয় অন্নপ্ৰাশন খাব গৈ আছোঁ তো ব'লক মোৰ লগত আপোনালোকো তো গাইজ মই এতিয়া গৈ আছোঁ লগৰ এটাৰ ঘৰলৈ তো তাৰ পৰা আজি এটা জেগাত ফুৰিবলৈ যাওঁ তো গাইজ মোৰ লগত আপোনালোকো ব'লক লৈ গৈ আছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাব মজা হ'ব ভিডিঅ'টো আজি চাই থাকক ফাইনেলি আহি পাই গ'লোঁ মনোজৰ ঘৰ মোৰ ফ্ৰেণ্ডৰ ঘৰ এইখন গেটখন খুলি লওঁ ফাৰ্ষ্ট অফ অল এইখনেই মনোজৰ ঘৰ মনোজ আছেনে নাই অ' আমি এইফালে আজি অন্নপ্ৰাশন খাব যাওঁ মনোজ আছে নাই মনোজ মোৰ ফ্ৰেণ্ড মনোজ আমি গৈ আছোঁ আজি কলকাতা মানে বাৰ্থডে খাবলৈ বাৰ্থডে নহয় অন্নপ্ৰাশন খাব গৈ আছোঁ তো ব'লক মোৰ লগত আপোনালোকো গাইজ ব'লক 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 স্পীড 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 আমি আজি আহি আছোঁ অন্নপ্ৰাশন খাবলৈ টমটমত চাই লওক মনোজ কেনেকুৱা লাগিছে আমি আজি মানে পূৰা খাম আৰু আজি টমটমত আহিছোঁ গাইজ মোৰ লগত আপোনালোকো আহি থাকক আহি আছোঁ আমি টমটমত আহি আছোঁ পাই গ'লোঁ আমি অন্নপ্ৰাশন ঘৰ এয়া আহি পাই গ'লোঁ আজি আমি অন্নপ্ৰাশন খাবলৈ মানে হৈছে চাগে আৰু মাতিছে যিহেতু আমি আহি গৈছোঁ আমি ইয়াতে খাব আছোঁ তো কি খাওঁ আপোনালোকক দেখুৱাম ব'লক এয়া বস্তু বনাই আছে আৰু ভাত চাত হৈছে এয়া মাংস চাংস হ'ব আৰু হোৱা নাই এতিয়ালৈকে তো আজি মই সুমনৰ ঘৰত আহিলোঁ সুমনৰ তো ভাইটি আছে ন তোমাৰ অঁ এই ভাইটিৰ অন্নপ্ৰাশন তো লগৰটোৱে যেতিয়া চেনাফুট এটা দিছে তোক খাই লওঁ আজি সৰুৱে বহুত কাম কৰিছে দেই এই মানে পাপৰ চাপৰ বনাই আছে মানে আমি খাম আৰু মানে ভোকটো লাগিছে কিন্তু খাম বনাব বনোৱা নাই এতিয়ালৈকে কাম কৰি আছে মানে তেলটো তোলাই নাইতো তাৰপিছত মানে এইটো দি দিওঁ নেকি তই এই নাই নিদিওঁ নহ'লে মই ভিডিঅ' কৰিব নোৱাৰিম মানে ভাত চাতবিলাক বনাই আছোঁ আৰু হোৱা নাই সেয়া তো খাওঁতে দেখুৱাম বাৰু যিহেতু লগৰটোৰ ঘৰত খানা বনাই আছে বহুত ভোকো লাগিছে কিয়নো এতিয়া 12টা 1 বাজিব হ'ল তো মোৰ লগত আছে তোমাৰ আজি মনোজ এইটো মনোজ এইটো চানজ্যোতি আৰু এইটো নয়নজ্যোতি আমি গোটেইখিনি ইয়াতে ৰখি আছোঁ কিয়নো খানাটো হোৱা নাই যিহেতু ভোকো লাগিছে ইহঁতৰ ভোক লাগিছে কিন্তু ক'বলৈ হয়তো লাজ কৰিছে ভোক লাগিছেনে তোমালোকৰ চবৰে ভোকটো লাগিছে এইটো গম পাইছোঁ বাৰু কিন্তু কি হ'ব ডাইৰেক্টটো ক'ব নোৱাৰোঁ ঘৰত হোৱা হ'লে ক'লোহেঁতেন মা ভাতটো দে ক'ব পাৰিলোঁ কিন্তু লগৰটো ঘৰত কি ক'ম আৰু যেতিয়া মাতেতো তেতিয়াই খাব লাগিব আজি অন্নপ্ৰাশন খাব আহি এখন কলেজ পালোঁ তো ভাবিলোঁ আপোনালোকক কলেজখন দেখুৱাবলৈ চেষ্টা কৰোঁ কলেজখনৰ নাম হ'ল ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় এইখন স্থাপিত হৈছিলে 1963 চনত তো ব'লক কলেজখন চাই লওঁ যিহেতু ইয়াত এতিয়া কোৱাৰেণ্টাইন চেণ্টাৰ হৈ আছে কলেজখনত তাৰ বাবে আপোনালোকক মই ভিতৰখিনি দেখুৱাব নোৱাৰিম কলেজৰ
তো এয়া অন্নপ্ৰাশন খাব আহিলোঁ মোৰ লগত আছে মনোজ আৰু এয়া প্ৰদীপ তো আজি আমি আমাৰ খাই বৈ হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ ফুল ৰ'দ একদম পেট পূৰা ফুলাই খাইছোঁ তামাম খাইছোঁ দেই মাংস মাছ এই মানে পূৰা খাইছোঁ আৰু